হেপাৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুণগুণ শুনি আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এবেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায়। মই আৰজে গুণগুণ আৰু মোৰ অনুষ্ঠানটিৰ নাম হ'ল হেপাহৰ গুণগুণ। আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ এখনি গ্ৰন্থ। দেখাই দিছোঁ দেই এইখন। এই কিতাপখনৰ নাম হ'ল ফচং। এই কিতাপখন সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাপ্ৰাপ্ত এখন কিতাপ আৰু এই বঁটাটো কিতাপখনে পাইছিলে 2021 চনত। এই কিতাপখনৰ প্ৰকাশক হ'ল সঞ্জীৱন প্ৰকাশন। আৰু কিতাপখন কোনে লিখিছে জানানে? মাধুৰিমা ঘৰফলীয়া পেহীয়ে। এই কিতাপখনত যে ফচং নামৰ এটা মেকুৰী আছে সেই কথাটো জানানে? ফচং এটা মেকুৰীৰ নাম, কিন্তু কথাটো আচলতে অলপ বেলেগ। এই কিতাপখনত কোৱা হৈছে যে মেকুৰীটোৰ নাম ফচং নাছিল, সেই মেকুৰীটোৰ নাম জানমণিহে আছিলে। জানমণিৰ মাকৰ নামহে ফচং। কিন্তু মাধুৰিমা ঘৰফলীয়া পেহীয়ে কিবা ভাবি লৈ কিতাপখনৰ নাম ফচং দি দিলে। কিন্তু ইয়াত কথা আছে জানমণিৰ। এই কিতাপখনত কিমানটা সাধু আছে আৰু কি কি সাধু আছে মই কৈ দিওঁ নে? ঠিক আছে কৈ দিওঁ। পাই গ'লোঁ দেই। এই কিতাপখনত মুঠতে বহুতকেইটা সাধু আছে। বহুতকেইটা সাধু আছে দেই। নামকেইটা কৈ দিছোঁ দেই। জেতুকীৰ দুখ, ফচঙৰ বিদেশ যাত্ৰা, প্ৰতিশোধ, বন শিক্ষা আইন আৰু ফচং, পৰিত্ৰাণৰ বুদ্ধি, ফচঙৰ পৰিৱৰ্তন, ডাংকাং বাংকাং আৰু ফচং, বগলীৰ বিয়া, লেখক ফচং। ফচঙেও কিতাপ লিখিব পৰা হ'ল দেখোন। ফচং আৰু ভেচেলি, ফচঙৰ শনিৰ দশা, ফচঙৰ ছামাৰ কেম্প। ফচঙৰ বিয়া কাৰ লগত বিয়া হ'ল বা? চাব লাগিব দেই। লোকলৈ বুলি হুলপুতি, ফচঙৰ স্বৰ্গযাত্ৰা। ইয়াতে আটাইতকৈ জমনি নাম কোনটো লাগিল বাৰু তোমাৰ? মোৰ কিন্তু এই ডাংকাং বাংকাং আৰু ফচংটোহে লাগিল দেই। ফচঙৰ ছামাৰ কেম্প। ফচং ছামাৰ কেম্প কৰিবলৈও গ'ল। আৰু ফচঙৰ বিয়া বা কাৰ লগত হৈছে জানিবলৈ নিশ্চয় মন গৈছে। মই কিন্তু কৈ নিদিওঁ। তুমি এই কিতাপখন গ্ৰন্থমেলাৰ পৰা কিনি ল'বা অথবা কিতাপৰ দোকানত গৈ এই কিতাপখন তুমি কিনিবা। তেতিয়া তুমি নিজেই গম পাবা নহয় কাৰ লগতনো বিয়া হ'ল ফচঙৰ। এই কিতাপখনৰ গোটেইকেইটা সাধু পঢ়িয়ে মোৰ বহুত ভাল লাগিল। আৰু মই তোমালৈ এনেকৈ বহুত কিতাপ লৈ আহিম। এটা কথা কৈ দিওঁ দেই, এই ফচঙৰ নহয় আকৌ ফচং নামৰ এখন শিশু উপন্যাসো ওলাইছে। সেই কিতাপখনো মাধুৰিমা ঘৰফলীয়া পেহীয়েই লিখিছে। তোমালোকে সেইখনো ক'ৰবাৰ পৰা কিনিব পাৰা, মানে কিতাপৰ দোকানৰ পৰা কিনিব পাৰা আৰু সেইখনো পঢ়িব পাৰা। দুয়োখন কিতাপে বহুত ভাল হয়। কেতিয়াবা মই সেইখনৰ তোমালোকলৈ লৈ আহিম। আৰু এনেদৰে যদি মোৰ লগত বহুত কথা পাতিবলৈ মন আছে তেন্তে তুমি শুনি থাকিব লাগিব ৰেডিঅ' মন যায় হেপাহৰ গুণগুণ। ৰেডিঅ' মন যায় অসমৰ আবেগ। মৌচুৱে মৌগতি বুন 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 হেপাৰ গুণগুণ ফুলনিৰে ফুল
আকাশৰ তৰা জোন হেঁপাহৰ গুণগুণ হেঁপাহৰ গুণ